Hello guys, মই এটা ভিডিও লৈ স্বাগতম জনাইছো। আজি মানে আমাৰ একদম ফটাফটি তামোল পুলি ৰোৱাৰ কাম চলি আছে। ইয়াছে মানে সকলো ৰাইজ আহিছে। ওয়াও, বড় ফটাফটি কাম চলি আছে। এই আসুৱা। এটা তামোল পুলি ৰোৱা হ'ব আৰু না। এটাৰ কাৰণে মানে বেৰাৰ আয়োজন। বলা সকলো ৰাইজ আহিছে। আমার এরকম আমার সেংরা চলি আছে আমার সেংরা চলিটা ইয়াং সেংরা পুরা ফাটাফাটি কামত লাগি থাকে মানে এনে কামত কিটাও লাজ নকৰে একদম ফাটাফাটি কাম কৰে আমাৰ ইয়া ভাই অলপ লাজ কৰে আৰু ইও মানে ভিডিঅ'ই বনায় কিন্তু লাজ কৰিছে আজি ভিডিঅ'টো ওলাবা ইমান লাজ কৰিব নালাগে দে কামে আৰু গাইস লাজ কৰি লাভ নাই ন কামত সৰু ডাঙৰ নাই মানে এয়া আমাৰ ডাঙৰীয়াসকলে পুৰা কেনকে জক দিব লাগিব কেনকে দিব নালাগে পুৰা ফাটাফাটি হেৰি কৰি আছে আমাৰ ফালে আৰু এটা আছে फटाफटी काम चली আছে না হয় হয় ডাঙৰীয়া আপুনি অলপ কোৱাচোন আমি এটা কেডাল মান তামোল পুলি ৰুম বুলি আশা কৰিছো মানে জায়গাটোত 300 ডাল মান ন মানে বতৰটো বিয়া কাৰণে আজি আনা নহব আৰু মানে আজি খালি বেৰাখিনিৰ কাৰণে আয়োজন কৰা হৈছে আৰু ন এটা পুৰা লাগি আছে সকলো ৰাইজে কামত আমাৰ এইটো এটা হেড মিস্ত্ৰীটো মানে গাড়া খুন্দা হায়াৰ লৈ আছে আৰু ইয়াত ভাই কিবা ক'ব নেকি ফটাফটি কামত লাগিছা ভাল কাম লাগিছে এতিয়াৰে সমাজৰ কাম বৰ্তমান তামোল পুলি লগাব বোলে তাকে এতিয়া পেৰাচৰা দি লব ৰাভা ভাষাত বাকাটা যে কি কয় বা টানকাই এটা বুজিব লাগাইছো বাহিৰে বাকাটাটো কেনেকে কয় ৰাভা ভাষাত আৰু তামোল ৰোৱাটো কি ক'ব ৰাভা ভাষাত কুই কাই আমাৰ ঠিক হোৱা বহুত বাকী আছে আমাৰ ফাটাফাটি কাম চলি আছে এয়া পুৰা খুঁটাগিলা পুতি আছো বৰষুণত মানে মাটিবিলাক ঢিলা হৈছে সেইকাৰণে ধুমচিয়াব লগা হৈছে এয়া জেগাখিনি তামোল পুলি ৰুব খোজা জেগাখিনি বাগান হৈ যাব এটা তামোলৰ তামোল পুলি ৰোৱা মিছনটো আমাৰ মানে কিমান দিনলৈকে থাকিব মিছনটো আমাৰ এতিয়া যেনিবা কিমান দিনলৈকে কামটো চলি থাকিব আৰু না মই বিশেষ জনা নাই সেক্ৰেটাৰী আৰু মেম্বাৰ ফালৰ পৰা হ'লেও তোৰ ফালৰ পৰা মোৰ ফালৰ পৰা আজি কামত এটেণ্ড হৈছো কিন্তু মোক দেউতাহে কৈছে যে আজি ৰাজহুৱা কাম আছে যাব লাগে মানে বিশেষকে গম পোৱা নাই আৰু না কিমান দিনলৈকে মিছনটো মানে হ'ব মিছনটো হ'ব বুলি ক'লে বিশেষ গম পোৱা নাই চাব পাৰে কেলৈ গম পাব লাগিছিল দেখোন তাহোন কি হিচাপে আহিছা পিন্ধি আহিছা বুজি পাইছি মোটামুটি এসপ্তাহ মানত চলিব আৰু কামটো কেনে লাগছে কাম কৰি কিনে আজি যে নাইবা তামোল পুলি ৰুবাকছো মনটো ভাল লাগছে না উন্নতি হব চাওক ডাঙৰীয়া আপোনাৰ যে আশা দেৰি কিহৰ কাৰণে হ'ল মানে সকলো ৰাইজে উপস্থিত হ'ল মানে বহুত ডাঙৰ ভেজালত পৰি গলো মানে আপোনাৰ অলপ পলম হৈ গ'ল নহয় সকলোৱে উপস্থিতি হ'ল ইয়াতে পইচা দিব থকাৰ কাৰণে পইচা কেইটা দি পেলাই যাব পৰা আছে আপুনি চিনিয়ৰ কেইটা ডিছকাছিং কৰিছে কেনেকে দিলে হেঙাৰটো ভাল হ'ব এয়া চোৱা এইখানে চাহ পেকেট ধুনীয়াকে খুন্দি আছে কাম সম্পূৰ্ণ নহ'ল তাৰমান বৰষুণ আহি গ'ল ন একদম মানে বৰষুণ আহি গ'ল চাহ খাব ব্যস্ত না কি কৰিবি আৰু উপায়টো নাই কাইলৈ আহিব লাগিব আৰু নাই কামত এতিয়া বৰষুণ আহি গ'ল এনেকুৱা যদি বৰষুণ দিয়ে কালিও নাহো আৰু
লৈ আন বিস্কুট চাহকে খাই থাক আৰু গৰম 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 চাহ একবাৰ খাই দিয়কচোন কি মিঠা নাইস বঢ়িয়া আছি না বঢ়িয়া আছে চিনি লাগিছিল নাই একদম বঢ়িয়া আছে তাতে যদি তেজপাত আৰু আদা দিয়া থাকিলে বঢ়িয়া লাগিলে একদম এই আমাক দুখন তিনিখন মানকে দিবি হা 4খন মানকে দি 4খন মানকে দি আমাক গুড়া যে নালগে ভাল ভাল দে দি আৰু এখন দি